মানে হাগৰামা পাগলা হৈছে নেকি? এই আবুল তাবুল বকি আছে সি। এই চিণ্ডিকেট বিলাকতো মই বুজি নাপাওঁৱে। আৰু মই পিয়'ৰ বিজনেছমেন হা। এই চিণ্ডিকেট ই কি পাগলা নেকি হা? এইটোৰ কাৰণে মই FIR দিছোঁ তাক। মই বেছি নকওঁ হা। এইবিলাক মই মিডিয়া চিডিয়াত মই বেছি ওলাবলৈ ইচ্ছাও নাই আৰু ভালো নালাগে। সেইটো কাৰণে মই এতিয়া FIR দিলোঁ, বেছি নকওঁ তাক। মানুহ চবেই জানে চিণ্ডিকেট 15 বছৰ কোনে চলাই আনিছিলে, কোনে চলাই আহিছে, চব সি নিজেই জানে। সি 24 ঘণ্টা আহি ইয়াত বহি থাকক না, চাওক না চিণ্ডিকেট কোনে চলাইছে। এই BPF আৰু কংগ্ৰেছ আমলত চলি আছিল ইয়াত চিণ্ডিকেট। আপোনাৰ চিনা পায় নেকি? প্ৰমোদ বড়ো ওচৰতো মই এবাৰো দেখা নাই। ঠিক আছে, মই অলপ জড়িত আছোঁ, মানে চিনাকি পাৰ্টিত অলপ কাম কৰোঁ পাৰ্টিত। কিন্তু এনেকুৱাতো মই কিবা পইচা লেনদেন এইবিলাক মই বুজি নাপাওঁ। কি পইচা লেনদেন এইবিলাক, কি কালেকশ্যন? 30-40 লাখ 30-40 লাখ থাকিলে না মোৰ এতিয়া ডুবাইত থাকিল হয়। মই ফ্লেট লৈ একদম ডাঙৰ ফ্লেট লৈ ডুবাইত থাকিল হয়। তো এইটো কাৰণে মই এতিয়া FIR দিছোঁ। হাগ্ৰামা এতিয়া যদি মই 30-40 লাখ চিণ্ডিকেটত যদি মই কালেকশ্যন কৰি প্ৰমোদ বড়োক বা কাক বা দিছোঁ, তাত যদি প্ৰুফ আছে মোক দেখুৱাই দিয়ক, মোক এভিডেঞ্চ লাগে। মই এইটো কাৰণে FIR কৰিছোঁ তাক। হাগ্ৰামাৰ এগেইনষ্টত মই মই FIRটো গোসাইগাঁও থানাত দিছোঁ। কেতিয়া দিছে? আজি দিছোঁ। বঢ়িয়া।